তো hey guys, welcome back to my another vlog. Itu hobo vlog number 10. তো সাথে সাথে 10টা vlog আপলোড হৈ গল 10টা। তো আগৰ vlog বিলাক যি জুনে জুনে চাই কেনে ভাল পাইছে কমেন্ট কৰিছিল লাইক কৰিছিল তাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। ইটো vlogতো যাতে হেনেকৈ লাইক কমেন্ট সকলো কৰি দিব। তো আজি আমি গৈছো চন্দৰা বুলা জাগাটো উত্তৰ গুৱাহাটীৰ ওচৰত অৱস্থিত চন্দৰা বুলা জাগাটো। তো জুনে জুনে শিলং গৈ পাইছে। তো শিলঙৰ টাৰ্নিং আৰু ইয়াৰে টাৰ্নিং বোৰ সেম। তো ৰাস্তাটো এইটো যাব লাগে এফালে আপোনাৰ উত্তৰ গুৱাহাটী আহি ফুলুং চকটো আছে ফুলুং চকৰ পৰা ষ্ট্ৰেট আহি এইটো ৰাস্তা ষ্ট্ৰেট গ'লে মানে ৰাস্তাটো এতিয়া ধুনীয়াকৈ বনাইছে আপোনালোকে দেখা পাইছে নতুন ৰাস্তা। এইফালে দেখা পাইছে কি ধুনীয়া পাহাৰ আৰু এইফালে এটা কি ধুনীয়া ভিউ আহিছে দেখিছে। তো আপোনালোকক দেখাই আছোঁ আপোনালোকৰ ৰাস্তাটো দেখাবলৈ ট্ৰাই কৰি আছোঁ চাই থাকক যিখিনি বাৰু। তো ইয়াতে দেখিছে আজিকালি কি ধুনীয়া ধাবা চাবা খুলি দিছে আৰু দেখিছে পাহাৰ সূৰ্য অস্ত যোৱাই নাই। কেইটা বাজিল 5:30 বাজি গ'ল। কি ধুনীয়া এটা বতাহ আহি আছে এইফালে ঠাণ্ডা একদম। তো ইয়াতে চাগে নিশ্চয় পানী চানী উঠা নাই চাগৈ আৰু উঠিছিল যদি শুকাল মানে নাই পানী চানী। কি ধুনীয়া ভিউ এটা আহি আছে দেখিছেনে পুৰা একদম নেচাৰেল। ডাৱৰ চাৱৰো আছে আকৌ বৰষুণ চৰষুণ দিয়ে নেকি। I got a bottle of Patron and some lights off. Two red devil looking eyeballs. And I'm finna turn up when the night falls. If you hear a siren then it's my fault. Jump in my whip baby let's ride. We ain't gonna stop at a red light. And I'ma take shots like a Tag 9. It's gonna get live. Here we go, it's about to go down. Let me know, I'ma buy another round. Get low, drop it down to the ground. Oh yeah, wow, shorty making bounce. Mama see the put cuffs on my cardiac. Took my breath away like a heart attack. And I'ma spend every dime and my money back. Everybody wanna know. If you're ready, let me know. Let's go. If you're ready, let me know. Let me know. Let me know. If you're ready, let me know. Here we go. Let's go. তো hey guys, আমি বৰ্তমান গৈ আছোঁ চন্দৰা বোলা জেগাটোত। আপোনালোকক ইতিমধ্যে কৈছোঁৱে। তো বতাহৰ চাউণ্ড চাগে আহি আছে ইগন'ৰ কৰিব অলপ। তাতে আপোনাৰ ৰাস্তাটো বহুত ধুনীয়া মানে টাৰ্নিং চাৰ্নিংবিলাক আছে আপোনাৰ দেখা পাইছে কি ধুনীয়া টাৰ্নিং চাৰ্নিংবোৰ আছে। কি কিয় দুই কাষে পাহাৰ একফালে আছে দীঘেশ্বৰী পাহাৰ আৰু এক চাইডে আছে কিহৰ পাহাৰ কি পাহাৰ এইখন কি পাহাৰ হয় নাজানো। এক চাইডে দীঘেশ্বৰী মন্দিৰৰ পাহাৰখন আছে চাগৈ। তো আপোনালোকক মানে চন্দৰা ইয়াতে আপোনাক দেখাব চেষ্টা কৰিম। মানে কামাণ্ডো বেটেলিয়ন কেম্প যিটো আছে সেইটো মানে ইয়াতে আছে আৰু বাকীবিলাক মানে পুলিচৰ চাগৈ মই জনাত নৰ্মেল বেটেলিয়ন কেম্প হয়। বাট কামাণ্ডোৰ যিটো বেটেলিয়ন কেম্প আছে সেইটো মানে ইয়াতে আছে। আপোনালোকক গেটখন দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। From a place of hardship to a place of ease, in return it's for a reason that I couldn't say it. Yeah. আপোনালোকক কৈ থকা এইখনে আপোনাৰ বেটেলিয়ন কেম্পখন কামাণ্ডো বেটেলিয়ন কেম্প চাব পাৰে। লিখা আছে ওপৰত ধুনীয়াকৈ ভয়ো লাগে মানে ইয়াতে ভিতৰতে মানে কেম্পটো আছে আৰু। তো এতিয়া এটা ATM আছে ওচৰত। আমি গৈছোঁ এতিয়া ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকুৱা এটা বেটেলিয়ন য'ত মানে হাই হুলস্থুল নাই। এয়া কিবা কিবি গেট আছে বেটেলিয়ন কেম্পৰে কিবা কিবি গেট চাগৈ। তো hey guys, আপোনালোকক কৈ থকা এটা বিশেষ স্থানলৈ ইতিমধ্যে আহি উপস্থিত হৈছোঁহি। আপোনালোক দেখাইছোঁ কিছু সময়ৰ পিছত গুৱাহাটীৰ ওচৰতে থকা মিনি শ্বিলং। তো আপোনালোক দেখাইছোঁ যে দেখা হৈছে এই শ্বিলঙৰ একদম চিটিৰ মাজতে সোমোৱা যেন পাব আৰু। What you want, but I'm not okay with my brain anymore. I'm not okay with the way that it cope. Hardship, misfortune, so maybe before. তো আপোনালোকে দেখা পাইছে দুই কাষে পাহাৰ কি ধুনীয়া এটা নেচাৰেল পৰিৱেশৰ মাজত গৈ আছোঁ। ৰাস্তাবিলাকৰ টাৰ্ণিংবিলাক নিশ্চয় দেখা পাইছে কিমানখিনি আহিছে নাজানো। দেখাবলৈ ট্ৰাই কৰি আছোঁ আপোনালোকক কি ধুনীয়া
মানে আগতে এইটো ৰাস্তা মানে ইমান এটা ভাল নাছিল, ৰাস্তাটো বেয়া আছিল, কিন্তু এতিয়া দেখা পাইছে নতুনকৈ বনাইছে, কি ধুনীয়া ৰাস্তা। এতিয়া আপোনাৰ বহুত টাইনবোৰ্ডো আছে, মানে ৰাস্তাটো যিহেতু মানে পাহাৰৰ মাজত একা বেকা, সেইকাৰণে অলপ স্পীড লিমিট এটা আছে, 40 নে 20 এনেকুৱা এটা। আমি এতিয়া গৈ আছোঁ বাৰু আগতে। আৰু মেইন যোনটো মানে শ্বিলং লগা টাৰ্ণিংটো সেইটো আগত আছে, আপোনাক দেখাইছোঁ। তো দেখা পাইছে যিসকল মানে গুৱাহাটীৰ ওচৰে পাজৰে থকা মানুহ, তেখেতসকলে যদি কেতিয়াবা মাইণ্ডটো ফ্ৰেছ কৰিব মন যায়, কিমান আৰু ইফালে ঘূৰি থাকিব, তো ইফালে অলপ আহিব পাৰে উত্তৰ গুৱাহাটী, জাহাজ পাৰ হৈও আহিব পাৰে, আৰু নহ'লে শৰাইঘাট দলঙেদি পাৰ কৰি দি ঘূৰি আহিব পাৰে। গতিকে কিছুমান খনন কাৰ্য চলি আছে, যিহেতু বেয়া লাগিছে দেখাত। এইটো ফাটি দিলে ন গোটেইটো এনেকুৱা। আগতে এইখন পুৰা পাহাৰ আছিল আগতে আহোঁতে, কিন্তু এতিয়া গোটেই খনন কাৰ্য হ'ল। এতিয়া বৰ্তমান আমি উপস্থিত হ'লোঁ চন্দৰা বোলা জেগাটোত, উত্তৰ গুৱাহাটী চন্দৰা। তো আপোনাক দেখাই আছোঁ মানে শ্বিলঙৰ নিচিনা ছেম হয় নহয়, এই চাওক কি ধুনীয়া এটা ৰাস্তা, মানে টাৰ্ণিং এটা আছে। তো আৰু আগত চাহপাত বাগানো আছে, আপোনালোক চাগে ফাৰ্ষ্ট ব্লগটোত মই কৈছিলোঁ। আৰু ফাৰ্ষ্ট ব্লগটোত এতিয়ালৈ মুঠতে 2000 মান ভিউ হ'বলৈ গৈ আছে, আৰু তো তাৰ কাৰণে বহুত ধন্যবাদ, যোনে মানে সেইটো শ্বেয়াৰ কৰিছিল, তাৰ কাৰণে বহুত ধন্যবাদ। তো ইয়াত দেখা পাইছে চন্দৰা, আপোনালোকক কৈ থকা। তো সেইদিনা মানে কৈছিলোঁ এটা চাহপাত বাগান আছে ওচৰত, তো আজি মানে সেয়া দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক, যিহেতু মানে অলপ গধূলি হৈ আহিছে, তাৰ কাৰণে পোহৰো কমি আহিছে, তাৰমানে যদি পাৰোঁ মানে দেখাবলৈ ট্ৰাই কৰিম। এটা হৈছে এতিয়া আপোনাৰ কিছুমান চাইনবোৰ্ডো আছে, যিহেতু গাড়ী চাড়ীবিলাক বহুত স্পীডত আহে, তাৰ কাৰণে 40 নে 20 এনেকুৱা স্পীড লিমিটো আছে। আৰু এইটো জাগাই এনেকুৱা ৱাটাৰফলৰ নিচিনা আছে, এয়া নিজৰাৰ নিচিনা বৈ আছে। তো বেকগ্ৰাউণ্ডত চাগৈ শুনি আছে অলপ নিজৰাৰ চাউণ্ড। From a place of hardship to a place of ease comes a place of flourish. তো ইতিমধ্যে দেখা পাইছে আপোনালোকৰ নিশ্চয় ভাল লাগিছে আৰু আহিব মন গৈছে। তো লোকেশ্যনটো আপোনালোকক মেপত দি দিছোঁ, এইখিনি জেগাত লোকেশ্যনটো মেপত দি দিছোঁ। তো যোনে আহিব ইচ্ছা কৰে আহিব পাৰে, ওচৰতে ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া এটা জেগা। আৰু মানে ইয়াতে ৰিচেণ্টলি এখন মানে ধাবাৰ নিচিনা মানে হোটেল এখনো খুলিছে, তো তাতেও মানে আহি কেনে ইয়াতে খোৱা লোৱা সকলোখিনি ব্যৱস্থা হৈ যায়। আৰু আগত যাই চাহপাত বাগানখন আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম, যদিহে পোহৰটো কমি নাযায়। মানে পোহৰটো ইতিমধ্যে অলপ কমিছে, তথাপিও আপোনালোকক দেখাব ট্ৰাই কৰি আছোঁ। তো দেখা পাইছে এইখন কি ধুনীয়া পাহাৰ, আকাশখন পূৰা নীলা হৈছে। এইটো এনেকুৱা যাই আপোনাৰ বেজেৰা হৈ ডাইৰেক্ট ওলাব পাৰি, বেজেৰা হাইৱে ওলাব পাৰি ডাইৰেক্ট। ৰাস্তা দেখা পাইছে পূৰা বেজেৰালৈ, মানে এনেকুৱা ৰাস্তা নতুন বনাই দিছে। From a place of hardship to a place of ease comes a place of flourish. In return it's for a reason that I couldn't say it. Yeah, I don't find time to debate if I deserve growth or if maybe I should preserve coping by hating you, adoring you. তো দেখা পাইছে কি ধুনীয়া ৰাস্তা, আৰু গধূলিও হ'ল। চাহপাত বাগানখন আৰু অলপ আগত আছে। তো আপোনালোকক মানে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে এটা কমেণ্ট কৰি নিশ্চয় জনাব সকলোৱে। আৰু আজি মানে বেলেগত নাযাওঁ, যিহেতু বানপানীৰ ভিডিঅ' বনাইছিলোঁ, আপোনাক গমে পাইছোঁ চব জেগাতে কেনেকুৱা পৰিস্থিতি। তো আহিছে চৰকাৰৰ ফালৰ পৰাও তেনেকৈ মানে, আৰু কিছুমান মানে সংগঠনৰ ফালৰ পৰাও সাহায্য দিছে, মানুহখিনিক যথেষ্ট সহায় কৰিছে, তাৰ কাৰণে বহুত ভাল লাগিছে। মানে যোনে যেনেকৈ পাৰে দিব লাগে। আমিতো এতিয়া সৰু ইউটিউবাৰ, আমাৰ মানে ইউটিউবৰ মনিটাইজেশ্যনে অন হোৱা নাই, তাৰ কাৰণে আমিনো কেনেকৈ দিম। যিসকলে মানে দিব পাৰে অলপ হ'লেও, মানে এঘৰ দুঘৰ মানুহক হ'লেও মানে দিবলৈ ট্ৰাই কৰিব লাগে। তো ঠিক আছে, ভিডিঅ'টো চাই দিয়ক। আমি বৰ্তমান চন্দৰাতে আছোঁ, আজি চাগৈ ইয়াতে মানে এইখিনি জেগাই দেখাম আৰু ক'তো নাযাওঁ বেলেগত। তো চাই দিয়ক ভিডিঅ'টো। তো গাইজ নিশ্চয় দেখা পালে। আৰু চাহপাত বাগানখনৰ লৈ যোৱা নহ'ল, কাৰণ আন্ধাৰ হৈ গ'ল, যিহেতু ৰাতি মানে ক্লিয়াৰিটিটো কমি যাব। ব'লা হ'ব কি বেগটো ল'ব লাগে, আগফালে লৈ যোৱা। তো আমি মানে এতিয়া আকৌ যাবলৈ ওলাইছোঁ, যিটো ৰাস্তা দি আহিছিলোঁ। তো অহা ৰাস্তাটো আপোনালোক কি দেখাম, এইফালে আমাৰ গাঁও ওলাব পাৰি, যাই কেনে বাঁকা হৈ কেনে লেঙা ওলাব পাৰি। কিন্তু আমি আকৌ যোনটো ৰাস্তা দি আহিছিলোঁ তেতিয়া সেইফালে যাম, মানে কেম্পৰ ৰাস্তাটো দি।
আৰু এইখন এখন নতুন ধাবা এখন আছে ইফালে নতুনকৈ খুলিছে কি ধাবা ষ্টাৰ ধাবা ইক' পাৰ্ক তো ইয়াতে আহিলে নিশ্চয় আপোনালোকে সোমাবলৈ ট্ৰাই কৰিব ফ্ৰীতে প্ৰমোশ্যনটো কৰি দিলোঁ আৰু গাইজ যায় এইবিলাক দেখাইছিলে এই পাহাৰখনত চাওক জেচিবি ক'ত হৈছে দিছে এইখন কিহেদি গৈছে ইমান ওপৰত নিজে যায় নিজে যায় তাত ঠেং আছে ঠেং নহয় চকাও নহয় এইকেইটা কি বুলডোজাৰ এই চকাকেইটা টেংকৰ নিচিনা দেখিছে এনেকুৱা স্পীডত যদি মানে মানুহ আমি কৈ থাকোঁ গছ ৰুব কিন্তু এই পিছনে দেখা পাইছে কি অৱস্থা পাহাৰ কৰি পেলাইছে আৰু এখন পাহাৰ এনেকৈ ধ্বংস হৈ গৈছে মানে শিলৰ খনন কাৰ্য চলাই কেনে এই দেখা যায় কিন্তু নেচাৰে তাৰে মাজত মানে ইমান ডাঙৰ পাহাৰ এখন কাটি পেলাইছে বেয়াও লাগে তাৰ কাৰণে আমি গৈছোঁ আকৌ এই ৰাস্তাটো দি এটা চাৰ্চ আছে গাইছ বাকা নহয়তো চন্দৰা চাৰ্চ আজি নাযাওঁ দেৰি তো দেখাৰ পিছত গাঁৱৰ মানুহবিলাক মানে গধূলি সময় এনেকৈ ৰাস্তাই ফুৰিব আহিছে তো যোনে যোনে লাষ্টলৈ চাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তো ঠিক আছে গাইছ আমি গৈ আছোঁ বৰ্তমান ঘৰলৈ আৰু অলপ ভোক লাগিছে গধূলি সময় যিহেতু হৈছে তাৰ কাৰণে অলপ মানে অলপ খাদ্য বিচাৰি কিনে গৈ আছোঁ আৰু ক'ত পাৰোঁ আমাৰ ওচৰত এখন ধুনীয়া দোকান আছে তো তালৈকে গৈ আছোঁ চিঙৰা আহি গ'ল চিঙৰা চাওঁ আৰু মানুহৰ ভিৰ চাগে ইয়াতে একদম আমি চিঙৰা খাই লওঁ আপোনালোকক নেদেখাওঁ বাৰু দেখা পাইছে অলপ আগতে পোহৰ হৈছিল এতিয়া আন্ধাৰ হ'ল যিহেতু আমি চকটোত আহিছোঁ ফুলুঙৰ ইয়াতে চিঙৰা খাই আছে এইবিলাক কেনেকুৱা টেষ্ট একদম টেষ্টি ইয়াতে চবচে বেষ্ট চিঙৰা ইয়াতে এখন দোকানৰ বঢ়িয়া চিঙৰা তোমাক দেখাই নাই মানুহটো পোহৰটো নাই এতিয়া অলপ দেখা পাইছে দিয়া কেনেকুৱা চিঙৰাৰ টেষ্ট চিঙৰাতকৈ টেষ্টি আপোনাৰ লগত চাটনিটো কেনেকুৱা যোনটো ৰঙা চচ ৰঙা নহয় একদম স্পেচিয়েল তেতেলি দি বনাই বঢ়িয়া লাগে খাই কেনে তো গাইজ এয়া দেখা পাইছে উত্তৰ গুৱাহাটী আমাৰ ঘৰৰ ওচৰত অৱস্থিত ITI আপোনালোকক দেখাই দিছোঁ ভালকৈ এয়া দেখা পাইছে স্কিল ডেভেলপমেণ্ট প্ৰজেক্টৰ দেখাই নাই ইনষ্টিটিউট তো এইখন কি ধুনীয়া মানে ইয়াতে আপোনাৰ হোষ্টেলৰ মানে সুবিধাও আছে তাৰ কাৰণে আন্ধাৰ দেখা পাব পাইছে নাই এতিয়া ভাবিছে ইয়াৰ হোষ্টেলৰ সুবিধাও আছে ধুনীয়া কোনোবাই যদি ইচ্ছা কৰে আহিব পাৰে চাবলৈ নহয় মানে পঢ়িবলৈ ITI উত্তৰ গুৱাহাটী I got a bottle of Patron and some lights off. Two red devil looking eyeballs. And I'm finna turn up when the night falls. If you hear a siren, then it's my fault. Jump in my whip, baby. তো হে গাইজ আমি বৰ্তমান উপস্থিত হৈছোঁ ভতিজা ফাষ্ট ফুড আপোনালোকক দেখাইছোঁ এয়া চাওক মেনু আছে ইয়াতে কি আইটেম নাপায় চব পায় ভেজ চাওমিনৰ পৰা আৰম্ভ কৰি একদম চিলি চিকেনলৈকে আৰু প্ৰাইচবিলাকো দেখিছে মানে একদম ৰিজনেবল প্ৰাইচৰ ভিতৰত এতিয়া বনাই আছে গৰম বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাকে খাব আহে এই বহুত দূৰ হিমালয় চিমালয়ৰ পৰা আহে এই কি খালা লৈ যোৱা লুচি এখন আৰু কি খাব ইচ্ছা বানপানী ভিডিঅ' দিম নহয় বানপানী নাতে কি খাব ইচ্ছা এই বানপানী ভিডিঅ' দিম বুলি কয় তাতে দুখৰ কথাবিলাক কৈ ইয়াতে খাব আহিছে চাওঁ যিহেতু কপিৰাইট লাগিব তাৰ কাৰণে ভিডিঅ'টো অলপ স্থগিত ৰাখিছোঁ যেতিয়া গানটো শেষ হ'ব আকৌ আহি আছোঁ দেখা পাইছে আন্ধাৰ কাৰণে মানে অলপ কোৱালিটিটো কমি গৈছে একো নাই ভিতৰত আছে কোৱালিটি বাহিৰত হ'লে একো নহয় এই চাওক পুৰা গৰম বনাইছে ম'ম' চিলি চিকেন চব আপোনাক অলৰেডি দেখাই পালে মেনুত দেখাই পালে তো আমি এতিয়া কি খাওঁ আপোনালোকক দেখাই আছোঁ Drink that'll put me in the right mood. 80 proof's gonna lower my IQ. And I've been the same way since high school. I look shorty right in her brown eyes. She about to take a trip to Cloud 9. I'm the man, baby. I get the crowd hype. I turn the cadence of a hook into a soundbite. Here we go. It's about to go down. Let me. তো দেখা পালে মানে ডাইৰেক্ট তাতে খাই কেনে ঘৰত আহি কেনে মায়ে কিবা বজাৰ নিব দিছিল তো বজাৰ কৰি আহিলোঁ আহি কেনে এতিয়া আমি বৰ্তমান উপস্থিত হৈছোঁ আড্ডাস্থলীলৈ ইয়াত হৈছে আমাৰ গধূলি আড্ডাস্থলী এতিয়া মানে যি লাগে চব সামগ্ৰী পায় আৰু পেট্ৰলৰ পৰা একদম কল চল পাচলি চাচলি কেক চেক বিস্কুট চিস্কুট ইয়াৰ কোনো প্ৰমোশ্যন চলা নাই তথাপিও যদি আপোনালোকৰ ভাল লাগে চকৰ ওচৰতে কম দামত কল কিমানকৈ কি ক'লে জাহাজী কল গেছ নিদিয়া কল একদম পুৰা মানে ফ্ৰেছ নেচাৰেল মানে গছৰ ডাইৰেক্ট গছৰ পৰা পাৰি ইয়াতে থৈ দিছে তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইতিমধ্যে চাগে বহুত দীঘল হৈ গৈছে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি বেল আইকন দবাব ঠিক আছে গাইজ
আজি আহিছোঁ I got a bottle of Patron and some lights off. Two red devil looking eyeballs. And I finna turn up when the night falls. If you hear a siren, then it's my fault.